এভৰিৱান গুড মৰ্নিং একচুৱেলি এতিয়া টাইম হৈছে 10টা বাজিব হৈছে আৰু মই একচুৱেলি ভাবা নাছিলোঁ আজি মই ভ্লগ কৰিম বুলি কাৰণ কালিও একদম একো ইমান বেছি স্পেচিয়েল নাছিলে চ' মই ভাবিছোঁ কালিৰ নিচিনা আজি যাব চ' মই আজি ভ্লগ নকৰিম কালি ভ্লগটোৱে মই আজি আপলোড কৰি দিম কিন্তু কি হ'ল ভিনদেউ ক'লে যে আজি আমাক লৈ যাব ইয়াৰ ওচৰতে থকা এটা বিচত চ' মই ভাবিলোঁ ব্লগটো কৰিবই লাগিব যিহেতুকে বিচত যাম আৰু অন্ধ্ৰপ্ৰদেশ আহি যদি আপোনালোকে বিচ নাযায় তেনেহ'লে এইটোতো একদম ইনকমপ্লিট হৈ যায় তো আজি বতৰ এতিয়া মই 2 নম্বৰ বাৰ গা ধুই আহিছোঁ আৰু আজি বতৰ ইমান বেছি গৰম নহয় বতাহ মাৰি আছে ঠাণ্ডাই অলপ অলপ কিন্তু তথাপিতো গৰম হ'বই আৰু সেইটোতো গৰম আছে কিন্তু মানে অলপ ঠাণ্ডা আছে তাৰপিছতে আজি বিচত যাম তাৰপিছত আৰু কি কৰিম চাই থাকিব এইটো পাৰ্কিং এৰিয়া হয় গাড়ী আৰু আমি এতিয়া ৰেডি হৈ আহিছোঁ বিচত যাবলৈ पोर्ट लिखा हुआ अंदर सीधा अंदर जाने से गंगवारम पोर्ट ठीक है और ये बाजू पूरा स्टील प्लांट तो शाम को जाएंगे वो बाजू ऐसा पीछे से जाना पड़ेगा पूरा होगा गंगवारम पोर्ट लिमिटेड गंगावारम गंगवारम पोर्ट ये मेन गेट है ऐसे सीधा जाने का अंदर गंगवरम वारम वरम एक्चुअली वी तो साइलेंट থাকে वारम गंगवरम to Gangwaram Beach. हट में खाना बनाना ये पूरा तारीख बुक कर लेने का अच्छा रहता है ओ माँ की जगह ये सब हाट गुसा हाट गुस पिकनिक स्पॉट है সঁচা দে একদম সপোন পাই গ'লো আমি এতিয়া গংগৱাৰম বিচ हाँ वही बोला मैं खींच लेगा नहीं वो पत्थर পাথৰ ওপৰত নাযাবি দেই পাথৰৰ পৰা টানি লৈ গুচি যাব নাযাবি নাযাবি पानी मानो इधर तक हाँ लेके जाने का खींच के लेके चला जाता है मुझे पता है वो तो बोलो এতিয়া ওপৰলৈকে আহিব ইয়াতে আহি আপোনালোকে বহুত বেছি ভাল পাব ইমান বেছি ভিৰ ভাৰ নাই আৰু যোনে মানে বেছিকৈ ভিৰ ভাৰ থাকি ভাল নাপায় ন তেওঁলোকে এই বিচত বহুত বেছি ভাল পাব চুচৰাব কিন্তু গম পাবি
এই ডেঞ্জাৰ আহিছে চাপ পিছলে 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 পাথরে যাম না হে হে কি থিয়কে করি বহুত ভাল লাগিছে মানে কি কিছুমান বস্তু আমি সদায় মুভিতে চাব পাৰোঁ ন আজি ৰিয়েলত দেখিছোঁ তো বহুত বেছি ভাল লাগিছে মানে এক্সাইটিং লেভেলটো মই ক'ব পৰা নাই পানীখিনি আহিলে এনেকুৱা লাগে যে গোটেই ভৰি তলৰ পৰা বালিখিনি একদম লৈ গুচি যায় ৰাতি সপোনত দেখিছিলোঁ যে মই মানে এনেকৈ পানীত গৈছোঁ আৰু ঢৌৱে মোক উটাই লৈ গৈছে সেইকাৰণে মোৰ আজি পানীত যাবলৈ বহুত বেছি ভয় লাগিছে সেইকাৰণে বেছি দূৰত যোৱা নাই বহুত বেছি ভাল লাগিছে একদম সপোন মানে ড্ৰিম কাম ট্ৰু হোৱা নিচিনা লাগি গৈছে সপোনত মানে মই যে ৰিয়েলত ইয়াত আছোঁ মই ভাবাই নাই আৰু ইয়াত মই এটা বেচিকেলি মোৰ বহুত বেছি ভাল লাগিছে কাৰণ মই মাউণ্টেইন আৰু বিচ দুইটা বস্তু ভাল পাওঁ আৰু দুইটাই কম্বিনেশ্যন হৈ আছে ইয়াত মানে দুইটা বস্তুৱে আছে মাউণ্টেইন আৰু বিচ দুইটাই আছে চ' মই বহুত বেছি ভাল লাগিছে ইয়াতে আৰু বেছিকৈ মোৰ ইয়াত কিয় ভাল লাগিছে ইয়াত কোনেও অসমীয়া বুজি নাপায় চ' মই একদম বিন্দাছ ব্লগ কৰিব পাৰিছোঁ চ' মোৰ সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু মানুহে মানে ইমানকৈ চোৱাও নাই আমাৰ তাত যেনেকৈ কেমেৰাটো হাতত তুলি ল'লে মানুহে পূৰা চাই বা এনেই খোজ খোজকৈ কিবা কয় তো লাজ লাগে ন তো ইয়াত মানে তেনেকুৱা একো নাই চবেই নিজৰ নিজৰ মানে তাত মগন হৈ আছে তো বহুত বেছি ভাল লাগিছে সেয়াই মই মানে মোৰ ভাল লগাটো মই আপোনালোকক মানে শব্দৰে মই ক'ব পৰা নাই মই প্ৰকাশ কৰিব পৰা নাই যে মোৰ কিমান বেছি ভাল লাগিছে তো মুখত হাঁহিটো দেখি গম পাইছোঁ চাগে মোক বহুত বেছি ভাল লাগিছে বুলি সেয়াই আৰু ব্লগখিনি চাই থাকিব আৰু এইকেইদিন মানে ছেটাৰডে আৰু ছানডে বাহঁতৰ অফ আছে না তো এইকেইদিন আৰু বেলেগ ক'ৰবাত যাম এক্সপ্ল'ৰ কৰিম তো আপোনালোকক লগতে আপোনালোককো দেখাম বহুত ডাঙৰকৈ ঢৌ আহিছে এতিয়া সেয়াই আৰু ওপৰত বহি
জেনেৰেলি মই কোকোনাট ৱাটাৰ নাখাওঁ, কিন্তু আজি যিহেতুকে বিচত আহিছোঁ, বিচত মানে এইটো কম্বোটো ভাল হয় না, ত' মই সেইকাৰণে খাইছোঁ আজি। I found this seashell. Can you see this? I will keep as a memory. কিমান ওপৰলৈকে গৈছে চাওক, ঢৌ পুৰা স্পীডত আহি আছে দেই। যাওঁ মই এতিয়া, দাদাই বহুত বেছি ভয় কৰিছে, মাতি আছে সি। যাওঁ। গৰমত অৱস্থা বেয়া, যদিও ৰ'দ নাই তথাপিও গৰম বহুত বেছি। লগত মই ছানস্ক্ৰীম লগাব পাহৰি থাকিলোঁ। যাওঁ এতিয়া। একচুৱেলি কি জানে, এইটো মোৰ নৰ্থ ইষ্টৰ বাহিৰত প্ৰথম মানে ট্ৰেভেল কৰিছোঁ নৰ্থ ইষ্টৰ বাহিৰত। চ' মই কেতিয়াও ভবা নাছিলোঁ যে মই চাউথ ছাইডত আহিম বুলি। এইবিলাক হাতবিলাক আছে ৰেষ্টুৰেণ্টৰ, আৰু ময়ো এটা হাততে বহি আছোঁ। চ' মই যে কৈ আছিলোঁ, মই মানে ভবা নাছিলোঁ কেতিয়াও যে মোৰ ফাৰ্ষ্ট মানে নৰ্থ ইষ্টৰ বাহিৰত যেতিয়া মই ট্ৰেভেল কৰিম, মই ভবা নাছিলোঁ যে মই চাউথ ছাইডত আহিম বুলি। কিন্তু মোৰ চাউথত ইমান ইণ্টাৰেষ্ট নাছিলে, মই চাউথৰ মানে ইমান চোৱাও নাই। মই কোনোদিন মুভি চুভিবিলাকো মই ইমান ভাল নাপাইছিলোঁ, কিন্তু যেতিয়াৰ পৰা মই KGF Chapter 2 চাইছোঁ না, মোৰ চাউথৰ প্ৰতি মানে ইমান বেছি ইণ্টাৰেষ্ট হৈ গৈছে। আৰু মই যেনেকুৱা এক্সপেক্ট কৰিছিলোঁ না, তাৰ ট'টেলি বেলেগ হয় চাউথ ছাইডত, চাউথ ইণ্ডিয়া। চ' বহুত বেছি ভাল লাগিছে। চ' এইটোতো মোৰ এতিয়া মানে ষ্টাৰ্ট হৈছে মোৰ জাৰ্ণিৰ। মই আৰু নেক্সট মানে মই আৰু বেলেগ জেগাত যোৱাৰ প্লেনিং কৰি আছোঁ। নাজানো কিমান দূৰ সফল হয়, কাৰণ মই যিটো ভাবোঁ সেইটো কেতিয়াও নহয়, আৰু মানে যিটো ভবা হয় তাৰ সদায় অপজিটোৱে হয়। আৰু ইয়াতে আহিবলৈ আমি ইমান প্ৰব্লেম ফেচ কৰিছোঁ, তাৰপিছত সেয়ে মই যিটো ভাবোঁ না সেইটো কোনোদিন নহয়গৈ মানে। চ' ফাইনেলি যে পালোহি, সেইটো মোৰ মানে বিশ্বাসেই হোৱা নাই যে মই পালোহি। ইমান বাধা বিঘিনি মানে আহিবলৈ ইমান দিগদাৰ। সেয়াই আৰু বহুত বেছি ভাল লাগিছে। আৰু যদিও ৰ'দ নাই না, আজি বহুত বেছি গৰম, একদম পূৰা ঘামি অৱস্থা বেয়া হৈ গ'ল। সেয়াই আৰু বতাহ মাৰি আছে, একদম পুৰা আৰামত বহি পুৰা ৰিলেক্সিং লাগিছে। আমি ইয়াৰ পৰা যাম আৰু এতিয়া বহুত দেৰি হৈ গ'ল, 3টা বাজিব হৈ গ'ল। ভিনদেউ আকৌ যাব বাক আনিবৰ কাৰণে, আৰু ইমান ভাল লাগিলে ইয়াতে। সেই হাতটোতে বহুত দেৰি বহি থাকিলোঁ আমি হাৱা খাই খাই। চ' বহুত বেছি ভাল লাগিলে, যাবৰ একেবাৰে ইচ্ছা লগা নাই, কিন্তু নগ'লে নহ'ব যে। আৰু ইয়াৰ এটা বস্তু দেখাম হা, ইয়াৰ ছাগলীবিলাক ইমান ডাঙৰ ডাঙৰ। দেখিছে কিমান ডাঙৰ ডাঙৰ ইয়াৰ ছাগলীবিলাক, একদম মডেলৰ নিচিনা।